আপুনি বাৰু বগাচাপৰ সমস্যাত ভুগিছে নেকি? এই বগাচাপজনিত সমস্যাৰ বাবে আপোনাৰ দিনক দিনে স্বাস্থ্যৰ অৱনতি ঘটিছে নেকি? আপোনাৰ ছোৱালীজনীৰ এই সমস্যাৰ বাবে মনৰ উদ্যম নাইকিয়া হৈ গৈছে নেকি? দীৰ্ঘ সময় ধৰি চিকিৎসা গ্ৰহণ কৰাৰ পিছতো আপুনি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হোৱা নাই নেকি? যদি আপুনি এই সমস্যাত ভুক্তভোগী তেনেহলে এই ভিডিঅটো আপুনি নিশ্চয় এবাৰ চাওক। আপুনি এই ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে গুৰুত্ব সহকাৰে চোৱাটো অতি জৰুৰী। মই ডাক্তৰ হৰি আপোনালোকক ডাক্তৰ হৰিছ ৱেল ফিউচাৰ চেনেললৈ স্বাগতম জনাইছো আৰু আপোনালোকে যাতে এনে ধৰণৰ গুৰুত্বপূৰ্ণ স্বাস্থ্য সম্পৰ্কীয় ভিডিঅবোৰ পোনপটীয়াকৈ পাব পাৰে তাৰ বাবে আপোনালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি লওক, লগতে বেল আইকনটো হিট কৰিবলৈ নাপাহৰিব। তেতিয়াহে আপোনালোকে স্বাস্থ্য সম্পৰ্কীয় ভিডিঅসমূহৰ নটিফিকেশন পাই থাকিবৰ কাৰণে সক্ষম হ'ব। এতিয়া আহো লিউকোৰিয়া হোৱাইট ডিচাৰ্জ বা বগাচাপৰ সমস্যা। লিউকোৰিয়া বা বগাস্ৰাৱৰ সমস্যা বিশ্বব্যাপী মহিলাসকলৰ মাজত হোৱা এক গুৰুত্বপূৰ্ণ সমস্যা ৰূপে পৰিগণিত হৈছে। এগৰাকী মহিলা প্ৰথম ঋতু হোৱাৰ পৰা ঋতুস্ৰাৱ বন্ধ হোৱালৈকে এই দীঘলীয়া সময়ছোৱাত এবাৰ হলেও এই বগাচাপজনিত সমস্যাত ভোগা দেখিবলৈ পোৱা যায়। স্বাভাৱিক অৱস্থাত মহিলা এগৰাকীৰ যৌনাংগ সিক্ত কৰি ৰাখিবলৈ জৰায়ু মুখ যৌনাংগৰ বিভিন্ন গ্ৰন্থিৰ পৰা পাতল বিজলুৱা পদাৰ্থ নিঃসৰণ হয়। এই পাতল বৰণীয়া বগাস্ৰাৱে যৌনাংগক সুৰক্ষা প্ৰদান কৰাৰ লগতে ভিতৰৰ পৰা বিষাক্ত জীৱাণু আৰু মৃত কোষবোৰ আঁতৰাই পেলায়। ঋতুস্ৰাৱৰ আগত আৰু কেতিয়াবা ঋতুস্ৰাৱৰ পিছত গৰ্ভাৱস্থাৰ সময়ত আৰু যৌন উত্তেজনাৰ সময়ত এই স্ৰাৱ বেছিকৈ হয়। সৰ্বসাধাৰণতে হোৱা বগাচাপ নুগুন্ধায় আৰু ই পৰিষ্কাৰ হয় যেতিয়া বেক্টেৰিয়াৰ ইনফেকচন বা বিভিন্ন ধৰণৰ সংক্ৰমণৰ কাৰণে দুৰ্গন্ধযুক্ত হ'ব আৰু স্ৰাৱ হালধীয়া, মটিয়া বা সেউজীয়া ৰঙৰ হ'ব বা ৰঙচুৱা হ'ব। তেতিয়া শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। এই উপসৰ্গৰ যদি সঠিক চিকিৎসা কৰা নহয় তেনেহলে ই গুৰুতৰ ৰোগৰ কাৰণ হ'ব পাৰে আৰু মহিলাৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাৰো সম্ভাৱনা থাকে। এতিয়া আহো বিশ্বব্যাপী মহিলাসকলৰ মাজত এক জটিল সমস্যা ৰূপে পৰিগণিত হোৱা এই বগাচাপ হোৱাৰ কাৰণবোৰলৈ। বেক্টেৰিয়াৰ সংক্ৰমণ যেনে বেক্টেৰিয়েল ভেজিনোচিছ, টাইকোমনিয়াচিছ, কেণ্ডিডাইচিছ আদিয়ে প্ৰধান। একাধিক যৌন সংগী থকা মহিলাৰ এই বেক্টেৰিয়া ভেজিনাইচিছ সংক্ৰমণ ঘটাৰ সম্ভাৱনা থাকে। এই বেক্টেৰিয়াৰ সংক্ৰমণ ঘটিলে মহিলা এগৰাকীৰ প্ৰস্ৰাৱ অত্যাধিক হ'ব, স্ৰাৱ দুৰ্গন্ধযুক্ত হ'ব, স্ৰাৱৰ ৰং মটিয়া বা বগা হয় আৰু স্ৰাৱ পনীয়া হয়। আৰু ইয়াৰ প্ৰধান বৈশিষ্ট্য হ'ল স্ৰাৱ কেঁচা মাছৰ দৰে গোন্ধ হ'ব। যিটো বগাচাপ হ'ব সেই বগাচাপৰ গোন্ধ কেঁচা মাছৰ দৰে হ'ব। ই হ'ল ইয়াৰ প্ৰধান বৈশিষ্ট্য। অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবে পটজোৱাৰ পৰা টাইকোমনিয়াচিছ হয়। ইয়াত লিউকোৰিয়াগ্ৰস্ত বা লিউকোৰিয়াত পীড়িত মহিলাগৰাকী দুৰ্গন্ধযুক্ত হালধীয়া বা ঘোলা প্ৰস্ৰাৱ হয়। প্ৰস্ৰাৱ ঘনাই ঘনাই হয় আৰু সৰহ পৰিমাণে হয়। প্ৰস্ৰাৱ কঠিন হোৱা, যৌনাংগত খজুতি হোৱা, গুপ্তাংগ ফুলি উঠাৰ দৰে লক্ষণে দেখা দিব পাৰে। কেণ্ডিডাইচিছ বা ইয়েছ ইনফেকচনৰ বাবে বগা দৈ গাখীৰ বা মাখনৰ দৰে বা দীঘল সূতাৰ দৰে প্ৰচুৰ পৰিমাণে স্ৰাৱ হয়। যৌনাংগৰ ভিতৰত অত্যাধিক অসহ্যকৰ খজুৱতি হয়। যৌনাংগ ৰঙা পৰে, উখহি উঠে আৰু বিষ হ'ব পাৰে। মধুমেহত আক্ৰান্ত মহিলা, গৰ্ভৱতী মহিলা, মানসিক চাপত ভোগা মহিলা বা অত্যাধিক এন্টিবায়টিক ব্যৱহাৰ কৰা মহিলা এই সংক্ৰমণৰ সহজে চিকাৰ হোৱা দেখিবলৈ পোৱা যায়। দীৰ্ঘ সময় ধৰি গুৰুতৰ বেমাৰত ভুগি থকা, মানসিক অশান্তিত ভুগি থকা আৰু এলেহুৱা জীৱনশৈলীৰ বাবেও এই বগাস্ৰাৱৰ সমস্যাত ভুগিব পাৰে। যৌনাংগ, চাৰ্ভিক্স বা অভাৰীত পোৱা আঘাতৰ বাবেও এই বগাচাপৰ সমস্যা হ'ব পাৰে। যৌনাংগ বা অন্তাৱবাস সদায় অপৰিষ্কাৰ থাকিলে, যৌনাংগত স্প্ৰে, জেল বা লুব্ৰিকেণ্ট বেছিকৈ ব্যৱহাৰ কৰিলে এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে। খাদ্যত পৰিপুষ্টিৰ অভাৱ হলে, সময়মতে খোৱা লোৱা নকৰিলে বা বহু সময় ধৰি খালী পেটে থাকিলে, পৰ্ন ষ্টৰী বা পৰ্ন মুভি আদি বেছিকৈ চালে এনে সমস্যাৰ সৃষ্টি হ'ব পাৰে। এতিয়া আহো লক্ষণলৈ। আচলতে এই বগাচাপত ভুগিলে মহিলাগৰাকীৰ কি কি লক্ষণ প্ৰকাশ পাব পাৰে। এই বগাচাপ হলে দেখা দিয়া আনুষাংগিক লক্ষণসমূহ হ'ল তলপেটত অত্যন্ত বিষ হোৱা, যৌন সংগমৰ সময়ত বিষ অনুভৱ কৰা, লগতে কঁকালত বহু কষ্টকৰ বিষ হবলৈ ধৰে। কেতিয়াবা ইমান বেছি বিষ হয় যে কোনো ধৰণৰ ঔষধৰ দ্বাৰাই এই বিষৰ উপক্ৰম পাবলৈ সক্ষম নহয়। চক্কৰ আহে, বহু বেছি দুৰ্বল হয়, এনেকুৱা হয় যেন দুৰ্বলতাৰ কাৰণে পৰি যাব। চকুৰ তলত ডাৰ্ক চাৰ্কল বা কলা দাগ পৰিবলৈ লয় আৰু এনে অৱস্থাত বিভিন্ন ধৰণৰ ঔষধ গ্ৰহণ কৰাৰ পিছতো, বিভিন্ন ধৰণৰ ঔষধ খোৱাৰ পিছতো এই বগাচাপৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম নহয়। সৰ্বসাধাৰণতে কিছুমান ঔষধে এই ৰোগত কামেই নকৰে আৰু এনে কিছুমান মহিলা আছে যি নেকি ডক্তৰৰ পৰামৰ্শ মানি নচলে আৰু জীৱনশৈলী পৰিৱৰ্তন কৰিব নিবিচাৰে আৰু খোৱা লোৱা বাছি খাব নিবিচাৰে। তাৰ কাৰণে এই ৰোগত বছৰ বছৰ ধৰি ভুগি থকা দেখিবলৈ পোৱা যায়। এই লিউকোৰিয়াত পেটৰ বিষ থাকে, যেনে মাহেকীয়াৰ সময়ত, মাহেকীয়া আৰম্ভ হোৱাৰ আগত বা মাহেকীয়া হোৱাৰ পিছত পেটত বহুত বেছি বিষ হয় আৰু মনত সদায় বিষণ্ণ ভাৱ থাকে, শৰীৰ দুৰ্বল থাকে, কামত ভালদৰে মন দিব নোৱাৰে,
মনত সদায় নেগেটিভ চিন্তাধাৰাই ক্ৰিয়া কৰে, ভাল কথা চিন্তা কৰিব নোৱাৰা হৈ যায় আৰু মনৰ উদ্যম হেৰুৱাই পেলাই। স্কুলীয়া ছাত্ৰী পঢ়া শুনাত মনোযোগ দিব নোৱাৰে, লগৰীয়াৰ সৈতে মিলামিছা কৰাত বিৰক্তি প্ৰকাশ কৰে, অকলে থাকিব বিচাৰে। এনেধৰণৰ কিছুমান মানসিক পৰিৱৰ্তনো এই ৰোগ হলে আহিব পাৰে। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ভুক্তভোগী মহিলাগৰাকীয়েও কিছুমান নিয়ম নীতি মানি চলাটো প্ৰয়োজন হয়। স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে খোৱা লোৱাৰ যত্ন ল'ব লাগে, সময়মতে খোৱা বোৱা কৰিব লাগে, প্ৰচুৰ পৰিমাণে পানী, ফলৰ ৰস, সুষম আহাৰ ল'ব লাগে। এইবোৰ স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে অপৰিহাৰ্য হয়। স্বাস্থ্য ভালে থাকিলে বগা চাপত ভোগাৰ সম্ভাৱনা কম হয়। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মনৰ পৰা দুশ্চিন্তা আঁতৰাই ৰখাটো অতি জৰুৰী। যৌনাংগ শুকান বা পৰিষ্কাৰ কৰি ৰাখিব লাগে। হানিকাৰক কোনো সামগ্ৰী যৌনাংগ পৰিষ্কাৰ কৰাত ব্যৱহাৰ কৰিব নালাগে। অপৰিষ্কাৰ কাপোৰ কানি ঋতুস্ৰাৱৰ সময়ত ব্যৱহাৰ কৰিব নালাগে আৰু ঋতুস্ৰাৱৰ সময়ত ব্যৱহাৰ কৰা পেড 2-3 ঘণ্টাৰ মূৰে মূৰে সলাব লাগে, যাতে তাত বেক্টেৰিয়াৰ সংক্ৰমণ ঘটিব নোৱাৰে। চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ধৰণৰ এন্টিবায়টিক্স বা ষ্টেৰইড আদি মেডিচিন ব্যৱহাৰ কৰিব নালাগে। যৌন সংক্ৰমণৰ পৰা বাচি থাকিবৰ কাৰণে যৌন সম্পৰ্কৰ সময়ত সাৱধানতা অৱলম্বন কৰিব লাগে, যাতে বেক্টেৰিয়াৰ সংক্ৰমণ বা বিভিন্ন ধৰণৰ বেমাৰৰ সংক্ৰমণ ঘটিব নোৱাৰে। তাৰ বাবে নিজে সাৱধান হোৱা উচিত। পৰাপক্ষত কোমল কপাহী কাপোৰৰ অন্তৰ্বাস ব্যৱহাৰ কৰিব লাগে। এনেধৰণৰ কিছুমান নিয়ম পালন কৰিলে এই বগাচাপৰ সমস্যাৰ পৰা বাচি থাকিব পৰা হয়। হোমিওপেথিক চিকিৎসাৰ দ্বাৰা এই বগাচাপৰ সমস্যা খুব সহজতে নাইকিয়া কৰিব পৰা যায়। এই সমস্যাৰ পৰা উপশম পাব পাৰি। বহু চিকিৎসা কৰাৰ পিছতো যদি আপুনি এই বগাচাপৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হোৱা নাই, তেনেহলে আপুনি অভিজ্ঞ হোমিওপেথিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। খুব সহজতে এই বগাচাপৰ সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব। আপুনি মাত্ৰ এবাৰ হোমিওপেথিক চিকিৎসা গ্ৰহণ কৰক। মই আপোনালোকক 100% এচুৰেঞ্চ দিছো। মই বৰ্তমানলৈ এই বগাচাপৰ সমস্যাত ভোগা বহু মহিলাক চিকিৎসা সেৱা প্ৰদান কৰিছো আৰু 100% এই বগাচাপৰ সমস্যাৰ পৰা মুক্ত কৰিবৰ কাৰণে সক্ষম হৈছো। গতিকে আপোনালোকলৈ মোৰ পৰামৰ্শ থাকিল, আপোনালোকেও অভিজ্ঞ হোমিওপেথিক চিকিৎসকৰ কাষ চাপক আৰু এই বগাচাপৰ সমস্যাৰ পৰা মুক্ত হওক। আজিলৈ আহো। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে। মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে যদি বিচাৰে তেনেহলে মই এই বগাচাপৰ সমস্যাৰ পৰা সহজতে পৰিত্ৰাণ পাব পৰা অতি ফলপ্ৰসূ গুৰুত্বপূৰ্ণ মেডিচিনৰ বিষয়ে বিস্তৃত বৰ্ণনা আগবঢ়াম। তাৰ বাবে আপোনালোকে তলত কমেন্ট সেকশনত কমেন্ট কৰিব। যদি আপোনালোকে বিচাৰে তেনেহলে মই পৰৱৰ্তী ভিডিঅ'টো বগাচাপৰ কাৰ্যকৰী হোমিওপেথিক মেডিচিনৰ বিষয়ে বিস্তৃত বৰ্ণনা আগবঢ়াম। আপুনি মোৰ এই ভিডিঅ'টো এটা লাইকটো কৰিবই। আপোনাৰ লগতে যাতে এই বগাচাপৰ সমস্যাত ভুগি থকা শ মহিলা যাতে উপকৃত হ'ব পাৰে, তাৰ বাবে মোৰ এই ভিডিঅ'টো আপুনি আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আপোনাৰ এটা মূল্যৱান শ্বেয়াৰে হয়তো শ মানুহক উপকৃত কৰিব। স্বাস্থ্য সম্পৰ্কে সজাগ আৰু সচেতন কৰি ৰাখি আপোনালোকক সুস্বাস্থ্য অধিকাৰী কৰাটোৱে আমাৰ প্ৰধান লক্ষ্য আৰু এই লক্ষ্যত উপনীত হোৱাত আপুনি নিশ্চয় সহায় কৰিব। পুনৰবাৰ আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছো মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে খুব ধৈৰ্য সহকাৰে চোৱাৰ বাবে।